বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো ভাল। ভাবিছে কিজানি আপোনালোকে কি ড্ৰেছ কি কাপোৰ পিন্ধি আছে। এইটো হৈছে আমাৰ কলেজৰ কাপোৰ আৰু মানে বহুত দিনৰ মূৰত কলেজত যাম আজি। ভাল লাগি আছে আৰু মনটো বিৰাট এক্সাইটেড হৈ আছোঁ কলেজখন চাবলৈ। বহুত দিন যোৱা নাছিলোঁ না কলেজত, সেইকাৰণে মানে বহুত ভাল লাগি আছে আৰু মনটো এনেহেন লাগি আছে যেন মই আজিয়ে প্ৰথম কলেজত যাম, কিন্তু এইটো নহয়। এইবাৰ মই 4th চেমত। এইবাৰ দেখুৱাই থাকিম আপোনালোকক কলেজত কেইজন মোৰ ফ্ৰেণ্ড যাব আৰু মই। বৰষুণো আহিলে, বৰষুণ নহয় দে পানী পানীও আহিলে দেখাই থাকিম আপোনালোকক, চাই যাব। ৱাও, পথাৰখন চাওক 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 কি ধুনীয়া হৈছে। গ্ৰীণ গ্ৰীণ গ্ৰীণ। সেই তাতে লগকেইটা আছে ৰখি। ভাল লাগিছে ভাল লাগিছে। চানকে কি ধুনীয়া হৈ আহিছে। আৰু ই এটা পুৰা মোবাইলত ব্যস্ত। এই ट्रैक्टर ये हमारा पत्थर है नहीं। और यहाँ पर पानी बह रही है। आइसे पूरा मिस কলেজত আজি এটাও পকা নাই আমাৰ বাদে। এইটো ঘৰতো আছে ক্লাই আছে ভাই কেইটামান পকা, সেইকেইটা পকা আছে দিব গোটেই মোক খুন্দলি। আৱাৰ কলেজ আহিলো দে কলেজৰ পৰা। আহি কিনে পুৰা কলেজত নিজৰ কলেজত নিজৰে কিবা চুৰ চুৰ হেন লাগছে। চুৰ চুৰ নহয়, চুচুক চামাককে গোটেইকেইটা গিছো একেবাৰে পুৰা চুৰ চুৰ। ইমান দিনৰ মূৰত আহিছো আৰু তাতে পুৰা চুৰ চুৰ ফিলিং। লাজও পাই শুন কেনেহে কান হৈছে গেটৰ নামত কলংক। চাইডে চাইডে ৱাল নাই কান গেট দিব কতে আমাক কাবাই। এই ফুলহে ইমান ভাল লাগে। কলেজখনটো ভালকে দেখা পাই নলো, এইবাৰ শালবাৰী বজাৰখনকে দেখাম দে আৰু আপোনালোকক। মোৰ আহি পোৱা বহুত দেৰিয়ে হ'ল কলেজৰ পৰা আহি পোৱা। এতিয়া ভাত চাত খাই দি কিনে তাৰপিছত অলপমান ঘুমালোঁ, বাগা দিছিলোঁ অলপ। তাৰপিছত এইবাৰ আৰু এইবোৰ মই ড্ৰয়িং কৰা, এইটো ময়ে কৰা, ইমান ভাল হোৱা নাই ড্ৰয়িং। তাৰপিছত এইটো মই কৰিছিলোঁ। এইখন হৈছে প্ৰাকৃতিক দৃশ্য আৰু এইটো হৈছে এইটো মই ড্ৰয়িং কৰা নহয়, এইটো আমাৰ বাইদেৱে ড্ৰয়িং কৰা। তাৰপিছত এইটো এটা মই ড্ৰয়িং কৰা আৰু এইটো এটা। আৰু আজি কলেজখন আপোনালোকক মই গোটেইখিনি দেখাব নোৱাৰিলোঁ, কাৰণ মানে এই ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম হৈ আছিল। ভিতৰত দেখি আমি গোটেইকেইটাই সোমাই গ'লে সিহঁতৰ ডিষ্টাৰ্ব হ'ব না, সেইকাৰণে আমি ভিতৰত দেখি নগ'লোঁ, বাহিৰৰ পৰা আহিলোঁ। বাহিৰত আমাৰ কাম আছিল তাতে প্ৰিন্সিপালৰ লগত, তাতে কামখিনি কৰি কিনে আহিলোঁ। আহি কিনে তাৰপিছত আপোনালোকক দেখাম বাকীখিনি। আৰু এই ড্ৰয়িংবোৰ যে দেখালোঁ, ড্ৰয়িংবোৰ হৈছে মানে মই সৰু থাকোঁতে অলপ কৰা আছিল, অলপ সৰু থাকোঁতে। এতিয়াতো নকৰোঁৱে ড্ৰয়িং, আগতে কৰিছিলোঁ সেই ড্ৰয়িংখিনি। সেয়াই আৰু ভাল পালে লাইক কমেণ্ট কৰিবচোন, ক'ব দেই কেনেকুৱা হৈছে ড্ৰয়িংখিনি। আগতে কৰা আছিলতো। আৰু মোৰ ফ্ৰেণ্ড কেইজনেও মানে বহুত লাজ কৰে দেই, বহুত লাজ কৰে কেমেৰাৰ আগত ওলাবলৈ।